নমস্কাৰ পৱনজীৱী চেনেললৈ সকলোকে স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইতিমধ্যে মই আগৰ ভিডিঅ'ত পূৰণৰ কথা আলোচনা কৰি আহিছো পূৰণ কৰাৰ সহজ কৌশলৰ বিষয়ে আমি শিকাই আহিছো তোমালোকে চাগে শিকিছা আজি আকৌ আমি পূৰণ কৰাৰ কিছু কথা আলোচনা কৰিম বিশেষকৈ দশমিক ভগ্নাংশৰ পূৰণৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অসুবিধা পোৱা দেখা যায় ভুল হয় গতে এই ভুল দূৰ কৰিব আজি আমি চেষ্টা কৰিম আৰু কিছু সহজ কৌশল শিকিম যাৰ জৰিয়তে আমি এই পূৰণসমূহ খুব সহজে কৰিব পাৰিম গতিকে তোমালোকৰ আজি আমি আলোচনা কৰিব বিচাৰিছো দশমিক ভগ্নাংশৰ পূৰণ আৰু কিছু সহজ কৌশলৰ বিষয়ে তোমালোকক স্ক্ৰীনত দেখুৱাইছো যে মাল্টিপ্লিকেশ্যন অফ ডেচিমেল ফ্ৰেকশন এণ্ড সাম ইজি ট্ৰিক্স এতিয়া তোমালোকে দশমিক ভগ্নাংশটো কি হেতু জানা দশমিকৰ আমাৰ সোঁ পক্ষত আৰু বাওঁ পক্ষত অংক কিছুমান থাকে দশমিকৰ পৰা বাওঁ পক্ষত আমাৰ একক দশক শতক হাজাৰ এনেকুৱা ধৰণে থাকে হেবোৰ দশমিকৰ আমাৰ দশমিকৰ পৰা সোঁ হাতে আৰু বাওঁ হাতে তাক নামাঙ্কিত কৰিছো স্থানসমূহ সোঁ হাতে আমি নামাঙ্কিত কৰা প্ৰথম স্থানটো হৈছে দশমাংশ তাৰ পিছত শতাংশ তাৰ পিছত সহস্ৰাংশ তাৰ পিছত অযুতাংশ তাৰ পিছত লক্ষাংশ তাৰ পিছত নিযুতাংশ এনে ধৰণে গৈ থাকিব আৰু বাওঁ পক্ষতো তোমালোকে কি হ'ব জানা একক দশক শতক হাজাৰ হেকানে এই কথাটো মই কোৱা নাই এতিয়া আমাৰ কথাটো হ'ল শতাংশ শতাংশ মানে 100 ভাগৰ 1 দশমাংশ মানে 10 ভাগৰ 1 সহস্ৰাংশ মানে 1000 ভাগৰ 1 অযুতাংশ মানে 1 অযুত ভাগৰ 1 এনে ধৰণে আমাৰ গৈ থাকিব গতিকে আমাৰ এই স্থানসমূহৰ কিছু নাম আছে এই নামসমূহ জনাটো আৱশ্যক তোমালোকে চাগে এই কথা জানা আজি কিন্তু আমি আলোচনা কৰিম দশমিক ভগ্নাংশ বা দশমিক সংখ্যাৰ পূৰণৰ কথা কেনেধৰণে পূৰণ কৰিব লাগে তোমালোকে জানা সংখ্যাৰ পূৰণৰ কথা কৈছো এই সংখ্যা যিকোনো সংখ্যা পূৰণ কৰিব তোমালোকে জানা দীৰ্ঘ পূৰণ পদ্ধতিৰে গতিকে আমি আজি দশমিকৰনো কেনেকৈ পূৰণ কৰিব লাগে তাৰ কিছু উদাহৰণ লৈ চাম আমি প্ৰথমতে ধৰি ললো 3.25 ক 0.34 এ পূৰণ কৰিব লাগে গতিকে এই দশমিকৰ পূৰণৰ ক্ষেত্ৰত প্ৰথম দশমিক আছে বুলি কথাটো মনৰ পৰা আঁতৰাই লোৱা দশমিকৰ কথা নভৱাকে পূৰণ কৰি যোৱা তাৰ পিছত কি হয় আমি কথাখিনি কৈ যাম চ 3.25 ক 0.34 এ যদি পূৰণ কৰিব লাগে আমাৰ দশমিক নাই বুলি ধৰিলো এতিয়া আমি 4 এ 325 ক পূৰণ কৰিলে 1300 হ'ব বহুৱাই দিলো তাৰ পাছত আমি 3 ৰে পূৰণ কৰিব লাগিব 3 ৰে 325 ক যদি পূৰণ কৰি যাও 975 হ'ব এটো আমাৰ স্থান কেনেকৈ বহে সেই কথাটো তোমালোকে জানা গতিকে আমাৰ এই দুইটা মান যোগ কৰি দিলে কি হ'বগে 1150 এতিয়া আমি দশমিকৰ কথা চিন্তা কৰিম এতিয়া আমাৰ প্ৰথমতে দশমিকৰ পৰা দুটা প্ৰথম 3.25 ক দুটা অংক আছে আৰু দ্বিতীয়টো দশমিকৰ পৰা সোঁপক্ষত দুটা অংক আছে গতিকে মুঠ 4টা অংক আছে গতিকে আমি দশমিকটো 4টা অংকৰ আগত বহাই দিম গতিকে কি হ'ব 1.1050 গতিকে দুইটা পূৰণ কৰিলে কি হ'ব 1.105 জিৰোটো কথা নকলে হ'ব বা সেই কথাটো জিৰো অংকটো লিখা নিলিখা একেটা কথা গতিকে আমাৰ উত্তৰটো হ'ব 1.105 এটা আমি বেলেগ এটা উদাহৰণ লৈ চাওঁ 3.24 * 1.72 এটা 3.24 1.72 ৰে যেতিয়া পূৰণ কৰিব লাগে তেতিয়া আমি দশমিকৰ কথাটো সম্পূৰ্ণ বাদ দি পেলাই আমি যেনেদৰে পূৰণ কৰে তেনেদৰে পূৰণ কৰি যাম এতিয়া 2 ৰে 324 পূৰণ কৰিলে হ'ব 648 7 ৰে 324 পূৰণ কৰিলে হ'ব 2265 গতিকে মানটো ক'ত বহিব আমাৰ যেটো এককৰ স্থান আছিল প্ৰথমটো 2 ৰে পূৰণ কৰোতে তাৰ একক দশক শতক হ'ল ঠিক তেনেদৰে 7 ৰে পূৰণ কৰোতে এককৰ স্থানটো আকৌ প্ৰথমে পূৰণ কৰা 2 ৰে পূৰণ কৰা সংখ্যাটো দশকৰ স্থানৰ পৰা বহিব এই কথা তোমালোকে জানা ঠিক তেনেদৰে 1 ৰে 324 পূৰণ কৰিলে হ'ব 324 গুটেকিটা প্লাস কৰিলে হ'ব 55728 এতিয়া আমি দশমিকৰ কথা চাম দশমিকৰ প্ৰথম সংখ্যাটো দশমিকৰ পিছত দুটা অংক আছে দ্বিতীয়টো
দশমিকৰ পিছত দুটা অংক আছে মুঠ 4টা অংক আছে গতিকে আমি দশমিকটো ক'ত বহাম 4টা অংকৰ আগত দশমিকটো বহাই দিম গতিকে কি হ'ব 5.5728 4টা অংক মানে আমাৰ সোঁপক্ষৰ পৰা বাওঁ পক্ষলৈ আমি তাক হিচাপ কৰি বহাম সদায় দশমিকটো সোঁ কাষৰ পৰা আমি ক্ৰমান্বয়ে বাওঁ কাষলৈ গৈ আমি বহুৱাই গৈ থাকোঁ এতিয়া আমি কিছু কৌশল প্ৰয়োগ কৰি দশমিক ভগ্নাংশ কেনেকৈ কৰিব পাৰে সেই কথাটো চাম কৌশল বেলেগ নহয় আমি আগৰ ভিডিঅ'ত দেখুৱা কৌশলখিনিকে আমি ইয়াত প্ৰয়োগ কৰিব পাৰিম তোমালোকে স্ক্ৰীনলৈ মন কৰা চোৱা আমি এটা উদাহৰণ লৈছোঁ 3.7 into 2.8 গতিকে দশমিক যদি নাই বুলি ধৰোঁ তেতিয়া আমি কেনেদৰে পূৰণ কৰিম সেই কথাটো আগৰ ভিডিঅ'টোত তোমালোকে কৌশলটো শিকিছিলা কি কৰিম আমি প্ৰথম এককৰ স্থান দুটাক পূৰণ কৰিম 7 into 8 7 8 গুণ 56 6 হ'ব এককৰ স্থানটো বহিব আমাৰ হাতত জমা থাকি গ'ল 5 এতিয়া আমাৰ কি কৰিম 3 into 8 2 into 7 আমি কি কৰিম কেনেধৰণে কৰিম প্ৰথমটো দশকৰ স্থানে দ্বিতীয়টো এককক আৰু দ্বিতীয়টো এককৰ প্ৰথমটো এককৰ স্থানে দ্বিতীয়টো দশকৰ স্থানক পূৰণ কৰি সিহঁতক যোগ কৰি দিম 3 into 8 3 8 গুণ 24 পূৰণ 2 7 14 24 পূৰণ 14 হ'লে কিমান হ'ব 38 38ৰ লগত 5 যোগ কৰিলে 43ৰ 3 বহিব আৰু আমাৰ হাতত জমা থাকিলে 4 ফৰটো থাকি গ'ল এতিয়া আমি যেটো দশকৰ স্থান দুটা আছিল হিহঁত দুটাক পূৰণ কৰিম কি আছিল 2 into 3 2 into 3 হ'লে 6 হ'ল হাতত জমা আছিল 4 ফৰটো আমি যোগ কৰিলোঁ 6 plus 4 equal to 10 গতিকে আমাৰ কি হ'লগে 1036 এতিয়া আমি দশমিকৰ কথা চাম এটা দশমিক কেইটা আছিল প্ৰথমটোত দশমিকৰ পিছত এটা অংক আছিল দ্বিতীয়টোতো দশমিকৰ পিছত এটা অংক আছিল মুঠ দুটা গতিকে আমি দশমিকটো ক'ত বহাম আমাৰ সোঁ হাতৰ পৰা বাওঁ হাতলৈ হিচাপ কৰি দুটা স্থানৰ আগত দশমিকটো বহাম গতিকে উত্তৰটো কি হ'বগে 10.36 গতিকে 3.7 into 2.8 এই সংখ্যা দুটাৰ আমাৰ যেটো পূৰণফল হ'ব হেতু হ'ব 10.36 এটো আগৰ কৰা নিয়মটো হতে একে দশমিকৰ কথা চিন্তা নকৰাকে সদায় এই কামটো কৰি যাবা তাৰ পিছত আমি দশমিকৰ শেষত আমি দশমিকটো বহুৱামগে গতিকে আমি দ্বিতীয় এটা উদাহৰণ লওঁ আগত কৰাৰ নিচিনাকৈ আমাক ধৰি ললো 3.5 into 0.35 এটা যদি দশমিক নাথাকে তেনেহলে সংখ্যা দুটা একেটাই 35 গতিকে এটো কৰিবলৈ হলে আমি কি কৰিব লাগিব যে এককৰ স্থানৰ অংক দুটা পূৰণ কৰিব লাগিব 5 into 5 এটা 5 into 5 হলে কিমান হ'ব 25 টো আমি গুটেটো বহাই দিম তাৰ পিছত আমাৰ দশকৰ স্থান দুটা চাম দশকৰ স্থানটো কি আছিল দুইটাতে 3 আছিল যদি দশমিক নাথাকে তেতিয়াহে কিন্তু দশমিক নাই বুলি ধৰি পেলাই আমি কামটো কৰি আছো গতিকে প্ৰথম ওপৰৰ যেটো 3 আছিল প্ৰথমটো দশকৰ স্থানৰ লগত 1 যোগ কৰিলো 3 into 3 plus 1 4 হ'ল 4 ক 3 এ মাল্টিপ্লাই কৰিলে হ'ব 12 গতিকে 1225 হ'ল এতিয়া আমি দশমিকৰ কথা কম এটা প্ৰথমটোত আছিল দশমিকৰ পিছত এটা অংক আছিল দ্বিতীয়টোত দশমিকৰ পিছত দুটা অংক আছিল গতিকে মুঠ কেইটা হ'ল তিনিটা গতিকে আমি সোঁ পক্ষৰ পৰা বাওঁ পক্ষলৈ হিচাপ কৰি আমি দশমিকটো তিনটা স্থানৰ আগত বহাই দিম গতিকে আনসাৰটো কি হ'ব 1.225 গতিকে 3.5 into 0.35 equal to 1.225 দেখিলে তোমালোকে এই ক্ষেত্ৰটো আমাৰ আগৰ কৌশলটো প্ৰয়োগ কৰিব পাৰো এতিয়া আমি আৰু এটা কৌশল প্ৰয়োগ কৰিছিল যে দুইটা দশকৰ স্থানৰ অংক যদি একেই হয় আৰু এককৰ স্থান দুটাৰ যোগফল যদি 10 হয় তেতিয়া আমি এই কৌশলটো প্ৰয়োগ কৰিছো তাৰ কাৰণে আমি এটা উদাহৰণ ললো 4.8 into 4.2 এতিয়া আমাৰ ইয়াত দশমিক যদি নাথাকে তেনেহলে দশকৰ স্থান দুটা 4 আৰু এককৰ স্থান দুটা 8 আৰু 2 গতিকে 8 plus 2 equal to 10 গতিকে এই ক্ষেত্ৰত আমি এককৰ স্থান দুটা পূৰণ কৰিম 2 into 8 16 হ'ল 16 টো আমি গুটেটোই বহাই দিলো আগত যেটো নিয়মত কৰিছিল হে একেটাই নিয়ম এতিয়া আমাৰ প্ৰথমৰ 4 টোৰ লগত 1 প্লাস কৰি দিলো 4 লগত 1 প্লাস কৰিলে কি হ'ব 4 plus 1 equal to 5 এতিয়া 5 ক আমি কিহেৰ পূৰণ কৰিম
তলত যেটো অংক বহাইছো সংখ্যা বহাইছো সেই সংখ্যাটো দশকৰ স্থানৰ অংকটোৱে 4 * 5 = 20 গতিকে কিমান হ'ল 2016 ইয়াত কিন্তু দশমিক এতিয়ালৈকে বহুৱা নাই গতিকে আমি কি কৰিম প্ৰথমটো সংখ্যাত দশমিকৰ পিছত এটা অংক আছে দ্বিতীয়টোত দশমিকৰ পিছত এটা অংক আছে গতিকে মুঠ কেইটা হ'ল দুটা গতিকে আমি দশমিক কি কৰিম সোঁপক্ষৰ পৰা দুটা স্থানৰ আগত দশমিক বহাই দিম গতিকে 20.16 হ'ব আমাৰ উত্তৰটো এটো আগৰ নিয়মটো হতে একে বা আগৰ ধৰণেও কৰিব পাৰি গতিকে তোমালোকে শিকিছা আৰু এটা নিয়ম আমি আগত শিকিছিলো হেতুকে কৰিছো চোৱা আমাৰ তিনটা অংক বিশিষ্ট সংখ্যাক দুটা অংক বিশিষ্ট সংখ্যাৰ পূৰণ কৰা কথাটো ইয়াত আমি ব্যৱহাৰ কৰিম 7.42 * 2.6 এটো কৰিবলৈ হলে দশমিক যদি নাথাকে প্ৰথমটো তিনটা অংকৰ সংখ্যা আৰু দ্বিতীয়টো দুটা অংক সংখ্যা গতিকে এককৰ স্থানৰ অংক দুটা প্ৰথম পূৰণ কৰিম 2 * 6 12 আতে জমা 1 এতিয়া আমি কি কৰিম আমি সংখ্যা কিটা লিখি দিছো চোৱা 4 * 6 আৰু 2 * 2 কৰিম 4 * 6 24 2 * 2 4 গতিকে 24 + 4 28 হ'ল হাতে জমা আছিল 1 প্লাস কৰিলে কি হ'ব 29 29 ৰ 9 বহিব আৰু আমাৰ 2 হাতে জমা থাকিব এতিয়া আমি পূৰণ কৰিম 7 * 6 আৰু 2 * 4 এটা পূৰণ কৰি যোগ কৰিম গতিকে কিমান হ'বগে 6 * 7 42 2 * 4 8 50 হ'ল জমা আছিলে 2 50 + 2 52 হ'ল গতিকে 2 বহিব 5 আমাৰ হাতে জমা থাকিব এতিয়া পূৰণ হ'ব কি 7 * 2 14 14 ৰ লগত 5 প্লাস কৰিলে কি হ'ব 19 গতিকে 1929 হ'ল এতিয়া আমাৰ দশমিকৰ স্থানটোৰ বহাই দিলে হৈ গ'ল কেটা স্থানৰ আগত দশমিক হ'ব তিনটা স্থানৰ আগত আমি দশমিকটো বহাই দিলে আমি উত্তৰটো পাই গ'ল আগৰ নিচিনাই এতিয়া যদি আমাৰ তিনটা অংকযুক্ত সংখ্যা পূৰণ কৰোঁ তেতিয়া আমি কেনেকৈ কৰিম তোমালোকক মই দেখুৱাইছো 24.3 * 3.24 25 গতিকে আমি কি কৰিম 3 * 5 দশমিক নাই বুলি আমি কৰিছো 15 ৰ 5 হ'ব হাতে জমা 1 তাৰ পিছত 4 * 5 2 * 3 20 + 6 26 + 1 27 হ'ল হাতে জমা থাকিলে 2 এতিয়া আমাৰ আহিব 2 ৰে 5ক 3 ৰে 3 2 ৰে 4ক কেনেকৈ কৰিলো আমি ক্ৰস কে কৰিলো গতিকে আমাৰ কি হ'বগে 10 + 9 + 8 19 + 8 27 27 লগত 2 প্লাস কৰিলে 29 হ'ল 9 বহিব হাতে জমা থাকিব 2 এতিয়া আমি 2 * 2 3 * 4 12 + 4 12 + 4 হলে 16 + 2 18 ৰ 8 বহিব হাতে জমা থাকিব 1 এতিয়া আমি কৰিম 3 * 2 6 6 ৰ লগত 1 প্লাস কৰিলে হ'ব 7 গতিকে আমাৰ কি হ'বগে উত্তৰটো পাম 7 8 9 7 5 এতিয়া আমি দশমিক আগৰ নিচিনাকৈ বহাই দিম কেটা স্থানৰ আগত দশমিক বহিব তিনটা স্থানৰ আগত গতিকে আনসাৰটো হ'ব 78.975 গতিকে তোমালোকে দেখিলা যে আমি কৌশল প্ৰয়োগ কৰি দশমিকৰ পূৰণো সহজভাৱে কৰিব পাৰোঁ গতিকে দশমিক সংখ্যা পূৰণ বেলেগ সংখ্যাবোৰতকৈ বেলেগ নহয় দশমিকৰ স্থানটো ক'ত বহুৱাবা সেই কথাটো তোমালোকে শেষত চিন্তা কৰিলেই হ'ব বেলেগ একো চিন্তা কৰিব নালাগে যে দশমিকৰ পিছত কেটা অংক আছে হেতু হিচাপ কৰি আমি সোঁপক্ষৰ পৰা গণনা কৰি হেটা স্থানৰ আগত দশমিক বহাই দিলে আমাৰ দশমিকৰ পূৰণটো খুব সহজভাৱে কৰিব পাৰি গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে ইয়াৰ পৰা শিকিব পাৰিবা আৰু তোমালোকে শুদ্ধভাৱে কৰিব পাৰিবা গতিকে আজিলৈ আৰু বেছি আলোচনা নকৰোঁ এইখিনি কথাকে আলোচনা কৰিলো তোমালোকে চেষ্টা কৰা এনে ধৰণে আৰু নতুন নতুন কৌশল শিকাবলৈ চেষ্টা কৰি থাকিম আৰু তোমালোকেও শিকি থাকিবা গতিকে আজিলৈ সামৰিছো ধন্যবাদ